vlog bonal day start kor diye so kya eta phone ahi par so kya kya moi eko koi na ho ene asu bekar koloke ki tiniali kondo tiniali jor tiniali ase gandhi bosti tiniali ase kondo kyo ना लगे तो चार्ज पे डांस ठीक है ओके अब दे तो कैमरा तो घुमाई लगे लो की खबर সকলোৰে মই বহুত দিনৰ পুৰা আকৌ ইউটিউবলৈকে ঘূৰি আহিছোঁ লাষ্ট কিমান 3 উইকছ পিছত মই ভিডিঅ' দিম তো কোনোবাই মোক মিছ কৰিছিলে সঁচাকৈ কওঁ মিছ কৰিলে কৰা বুলি কমেণ্ট কৰি দিব মিছ কৰিলে মই চাওঁ আৰু লাষ্ট কিমান ভিডিঅ'ৰ কাৰণে মই ইনষ্টাগ্ৰামত পোষ্ট এটা দিছিলোঁ কুৱেশ্যন এনচাৰ তাত কেইজনমানে কেইটামান কুৱেশ্যন সুধিলে এটা পোষ্ট নকৰোঁ আৰু যদি আমাৰ এতিয়া আৰু কুৱেশ্যন থাকে নেক্সট ভিডিঅ'টো কুৱেশ্যন এনচাৰ বনাওঁ তো তাত দিম আপোনালোকে দেখিলে নাই যে লাষ্ট মই কেডবেৰী লিপিকৰ এটা ফটোশ্বুট যদি আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ইয়াত ফ'ল' কৰি দিব blogshahid যেটো কেডবেৰীৰ অপৰচুনিটিটো পাইছিলোঁ সেইটো মোৰ লাইফৰ চবতকৈ ডাঙৰ অপৰচুনিটি হয় সো থ্যাংক ইউ কেডবেৰী ইণ্ডিয়া তো এনেকৈ ব্ৰেণ্ড ডিলবিলাকৰ কাৰণে এটা টাইমত ভাবিছিলোঁ যে বেলেগক দেখিছিলোঁ মুম্বাইকাৰ দেখিলতে বা MSK ইহঁতে যেনে ব্ৰেণ্ড ডিলবিলাক পাইছিলোঁ ভাবিছিলোঁ ময়ো পাম চাগে কেতিয়াবা তো সেইখিনি চেল্ফ বিলিফখিনি মোৰ তাত আছিল তেতিয়াৰ পৰা আৰু চেল্ফ বিলিফখিনি আছিল চেল্ফ বিলিফখিনি সদায় থাকে আৰু সদায় মই এইখিনি বজাই ৰাখিম যে মই কিয় নোৱাৰিম সেইখিনি আৰু তাৰপিছত এটা ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড এটা আৰু এটা নেশ্যনেল ব্ৰেণ্ডৰ কিবা ফুড কোম্পানী কেইটামান আছিলে সেইকেইটা মই মোৰ অৰিজিন ঘৰত মই এৰি থৈ আহিলোঁ সেইকেইটাও দেখুৱাম আপোনালোকক এটা ইনষ্টাগ্ৰামত চাব পাৰিব চ' দুটা ব্ৰেণ্ড আৰু যিটো ব্ৰেণ্ড হয় সেইটো আপোনালোকে আগত দেখিলে তো এইটো হয় এইটো য়েছ এই চেনেল যিটো worldৰ one of the most popular brands তেওঁলোকে কি পঠিয়াইছে মোলৈকে মই আনবক্স কৰিছোঁ বাৰু মই দেখিছোঁ তো এবাৰ আপোনালোকক দেখুৱাম আহক তো আপোনালোকে মোক আজি যেনেকৈ দেখিছে মই ঘৰত তেনেকৈ থাকোঁ চুলিকেইডালে বহুত ডিষ্টাৰ্ব দি থাকে বিকজ মই ঘৰত থাকিলে চুলিকেইডাল একদম ফিক্স বক্সটো আনবক্স কৰোঁ আনবক্সিং ভিডিঅ' নহয় জাষ্ট খুলি চাম আপোনালোকক দেখুৱাম খুলি চাইছোঁ এইটো বক্স আহিছে আৰু এটা পেপাৰ বক্স অকণমান আছিলে পেপাৰ বক্সখিনি ক'ত গ'ল নিজে গম নাপালোঁ ফ'কাছটো প্ৰব্লেম কৰি আছে আহিছে তো ইনষ্টাগ্ৰামে দিছে এটা টি চাৰ্ট এইটোৰ বেক চাইডতে ফাইনেলি Instagram. Kalau kita kembali mau তো আপোনালোকে দেখিলে H&M টি-শাৰ্টটো সাইজ মই পিন্ধো M বা কিছুমান ব্ৰেণ্ডৰ S সাইজ পিন্ধো বাট এইটো XS সাইজতে মোতকৈ বহুত ডাঙৰ আছে সো এতিয়া কৰিম ফটোশ্বুট এইটো পিন্ধি ফটোশ্বুট তো ফটোশ্বুট কৰিবলৈ যাম আমি তলত নহ'লে ওপৰতো যাব পাৰোঁ যদিহে ৰ'দ নাই আৰু শইকীয়া হালে ৱেইট কৰোঁ ৱেলকাম শইকীয়া ৱেলকাম A few moments later আচ্ছা সা আহিলে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ খণ্ডটিলৈ আৰু শইকীয়া ফটোশ্বুটৰ কাৰণে ৰেডি আছেনে নাই ফটোশ্বুটৰ কাৰণে ৰেডি আছেনে নাই ৰেডি চিয়'ৰ ন
আজি ভালকে উঠাব লাগিব কিন্তু শইকীয়া কিয় লাজ কৰিছা কোৱা ঘৰৰে তো ব্লগ ন শইকীয়া লাজ কৰিছে ঘৰৰে চেনেল ঘৰৰে ব্লগ ঘৰৰে মানুহ ঘৰৰে অডিয়েন্স হয়নে লাজ কৰিব লাগিব আছে মইতো কেনেকৈ আছোঁ লেতেৰা হৈ পেলাই মই এনেকৈ মই ভিডিঅ' বনাইছোঁ গম পাইছা এতিয়া শইকীয়া কিবা কথা চাই ফটোশ্বুট চালোঁ অভিলেখ শইকীয়া নিজৰ কেমেৰাটো বিক্ৰী কৰি দিলে এইটো দুখৰ বিষয় এইটো বিক্ৰী কৰি দিলে চ' মোৰ কেমেৰাটোৰে ফটোশ্বুট হ'ব আৰু মোৰ ব্লগৰ বাকীখিনি পাৰ্ট যিখিনি ফটোশ্বুটৰ পাৰ্টখিনি দেখুৱাব সেইটো দেখুৱাব ভণ্টিয়ে ভণ্টিক আজি কি হ'ব আজি ব্লগৰ সেই স্পেচিয়েল পাৰ্টৰ ক্ৰেডিটছ গ'জ টু ভণ্টি তো আমি এতিয়া কিবা খাম আৰু তললৈ যাম আৰু ডাইৰেক্ট তলৰ পৰা আপোনালোকক দেখুৱাইছোঁ H&M পিন্ধি বাই মাইনা চলো আমি গান্ধী মণ্ডপ আমাৰ ঘৰৰ পৰা দেখা পায় আমাৰ গান্ধী মণ্ডপ সেইকাৰণে 2 মিনিটো নালাগে যাবলৈ আমি গান্ধী মণ্ডপৰ আশে পাশে থাকোঁ ক'ত থাকোঁ আপুনি নিজে উলিয়াই লওক তো ঠিক ঠাকে আমাৰ এটা শ্বুট হৈ গ'ল আৰু ছেকেণ্ড শ্বুট এটাও কৰিলোঁ অকলশৰীয়া যিটো টি-চাৰ্ট আছিল সেইটো প্ৰমোচনেল অকণমান খৰচৰ কাৰণে আকৌ সেইটো এভেইলেবল হ'ল আজি যিটো ফটোশ্বুট হ'ল গোটেই ফটোখিনি লাহে এটাৰ পিছত এটা ইনষ্টাগ্ৰামত পাই থাকিব আজি একেলগে 3টা লাইফৰ ফাৰ্ষ্ট টাইমৰ কাৰণে একেদিনত 3টা ফটো পোষ্ট কৰিছোঁ আৰু এইটো মই ইনষ্টা আইডি আকৌ এবাৰ কৈ দিছোঁ আপোনালোকে ফ'ল' কৰক আৰু সদায় নতুন নতুন পোষ্ট পাই থাকিব প্লাছ ইনষ্টাগ্ৰামত মই ৰেগুলাৰলি মই ষ্টৰি দি থাকোঁ আজি আগতে ফেচবুকত আছিলোঁ এতিয়া ফেচবুকত ইমানটো ইউজ নকৰোঁ বাট ইনষ্টাগ্ৰামত আপোনালোকে লাইভ আপডেট পাই থাকিব মই য'ত যাওঁ যেনেকৈ যাওঁ যি কৰোঁ ইনফেক্ট কলেজতো আজিকালি ষ্টৰি দি থাকোঁ শইকীয়া কি গা ধুৱাই নাই নেকি শইকীয়া ইমান দেৰিকৈ গা ধুব এতিয়া অঁ আকৌ আগৰ টি চাৰ্টত আহি গ'লোঁ H&Mটো ধুনীয়াকৈ থৈ দিছোঁ ধুনীয়াকৈ মানে এইটো শইকীয়া কেনেকুৱা লাগিলে আজি মজা আৰু আমাৰ শইকীয়াকো ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব শইকীয়া ইনষ্টাগ্ৰাম আইডি ৰেগুলাৰলি সদায় ব্লগ দিওঁ বুলি কওঁ বাট কিবা নহয় কিবা পাৰ্চনেল ৰিজনৰ কাৰণে মোৰ ৰেগুলাৰিটিটো মই মেইনটেইন কৰিব পৰা নাই বাট মই ট্ৰাই কৰি আছোঁ শ্বৰ্ট ভিডিঅ' দিম একেবাৰে শ্বৰ্ট জাষ্ট এটা ডেইলি লাইফৰ জাষ্ট এটা পাৰ্ট মই দেখুৱাই থাকিম প্লাছ ইনষ্টা ষ্টৰিটো আছে তাত বেছিকৈ চাই থাকিব তো আজিলৈ বাই বাই শইকীয়া বাই দিয়া বাই বাবু বাই দিয়া এখন টাৱেল নহয় এখন গামোচা হয় মাজুলীৰ মানুহ টাৱেল নে গামোচা